হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক স্বাগতম মোৰ চেনেললৈ। ফ্ৰেণ্ডছ, আগৰবাতিৰ ওপৰত হয়তো আজি আগৰবাতি পাৰ্ট 8 হ'ব। মই আগৰবাতিৰ ওপৰত কেইটামান বনাইছোঁ, আগতেও বনাইছোঁ, এতিয়াও ভৱিষ্যতে যিমান পাৰোঁ বনাই থাকিম। অকল যে আগৰবাতিৰ ওপৰতে বনাম সেইটো নহয়, বেলেগৰ ওপৰতো বনাম। আৰু কোনোবা যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। ছাবস্ক্ৰাইব কৰা কাৰণটো কি কাৰণত কৈছোঁ, ছাবস্ক্ৰাইব কৰা কথাটো কি কাৰণত কৈছোঁ, যদি ছাবস্ক্ৰাইব কৰে বিজনেছ ৰিলেটেড কিছুমান কথা আপোনালোকে জানিব পাৰিব। আৰু হয়তো সেইটো কাৰণতে মোৰ চেনেলটোলৈ আপোনালোকে আহিছে। এতিয়া আহিল মেইন কথা, মেইন পইণ্ট, সেইটোৰ ওপৰত ডিছকাছ কৰোঁ। 4,500 কোটি টকাৰ মাৰ্কেট হয়। এইটো ভিডিঅ' মই একচুৱেলি কি কাৰণত বনাইছোঁ জানানে? যাতে আপোনালোকে মটিভেট হয়। মটিভেশ্যনৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। যে কিছুমানে কৈ থাকে ইমান টকা ক'ত হ'ব, ক'ত পাম, ক'ত ইনকাম কৰিব পাৰিম, এনেই আপোনালোকে মিছা কথা কৈছে। মোক ফোনতো কেইজনমানে কৈছে আৰু ভিডিঅ' কিছুমানতো মই পাইছোঁ এইবিলাক মিছা কথা নহয়। যদি আপুনি ভাল ধৰণে কৰিব পাৰে এইটো বস্তু বহুত টকা ইনকাম কৰি দিয়ে। আপোনালোকে কাষ্টমাৰৰ মতে আপোনালোকে নিজৰ প্ৰডাক্টটো দিব লাগিব। যদি কাষ্টমাৰৰ মতে আপোনালোকে প্ৰডাক্টটো দিব পৰা নাই তেতিয়াহ'লে এইটো নচলিব আপোনালোকৰ। মই আগতেও 2-3টামান ভিডিঅ' বনাইছিলোঁ। এটা 60,000 50,000 টকাৰ কথা কৈছিলোঁ, লাখ টকালৈকে ইনকাম কৰিব পাৰে। আৰু এটা ৰিচেণ্টলি কেইদিনমান আগতে বনাইছোঁ, এইটোতো মই আগৰবাতি বিজনেছ কৰাৰ আগতে একবাৰ ভিডিঅ'টো চাওক বুলি থাম্বনেইল দিছোঁ। এতিয়া 60,000 1 লাখ টকাৰ যে কথা হৈছে, এইবিলাক চব সঁচা কথা, মিছা কথা মই কোৱা নাই। কাৰণ মই এইমাত্ৰ ক'লোৱে, যদি আপোনাৰ ধূপত চেণ্ট নাপায় তেতিয়াহ'লে আপুনি 60,000 1 লাখ টকা ইনকাম কৰিব নোৱাৰে। যদি চেণ্ট পায় তেতিয়াহ'লে হ'ব। সঁচা কথা কৈছে। আপুনি নিজৰ অঞ্চলটোতো যদি এইটো ভাল চেণ্টৰ ধূপ বনাই পেলাই নিজৰ এলেকাটোতো যদি চলাব পাৰে, 1 লাখ টকা 60,000 টকা ইনকাম কৰিব পাৰিব, কিয় নোৱাৰিব? কোৱালিটি দিব লাগিব। কোৱালিটিটো সেইটো বৰ্তমান কোনেও দিব পৰা নাই। কাৰণটো কি? কাৰণ মেটেৰিয়েল য'ৰ পৰাই আনি আছে তেওঁলোকে সেইটো বস্তু কৰা নাই। আপোনালোকে কেনেকৈ কোৱালিটি দিব? হয়তো আপোনালোকৰ নিজৰ ইউনিট বহাব লাগিব। আৰু ইউনিট বহালেও নহ'ব, তাৰে ওপৰত সম্পূৰ্ণ নলেজ থাকিব লাগিব। মেটেৰিয়েল ক'ৰ পৰা একদম পাৰফেক্ট কোৱালিটিৰ মেটেৰিয়েল আনিব পাৰে সেইটো কথাও জানিব লাগিব। তেতিয়াহে আপোনালোকে এই বেপাৰখন কৰিব পাৰিব। এতিয়া মই আপোনালোকক এটা কথা কওঁ, মংগলদ্বীপ বুলি ITCৰ মংগলদ্বীপ বুলি এটা ধূপ আহে। সেই ধূপটো মই দোকান কিছুমানৰ পৰাই কিছুমান কথা গম পাইছোঁ, বৰ বেছি ভালো নহয় বেয়াও নহয়। আৰু ফ্ৰেণ্ডছ, কিছুমান দোকানত এনেকুৱা কিছুমানৰ কথা শুনিব পাইছোঁ যে মংগলদ্বীপৰ ধূপ জ্বলি মাজতে নুমাই যায়। কিন্তু মংগলদ্বীপে আজি পাৰ ইয়াৰ টাৰ্ণঅভাৰ 60 কোটি টকা হয় বছৰি। তেতিয়াহ'লে কিমান টকা হ'ব লাগিব? এতিয়াতো বাঢ়ি যাই আছে। এতিয়া 60 কোটি টকা তেওঁলোকে টাৰ্ণঅভাৰ হয়। অকল মংগলদ্বীপে গোটেই হোল ইণ্ডিয়াতে চলিছে তেওঁলোকৰ প্ৰডাক্ট। সেনেকৈ বহুত ব্ৰেণ্ডেড কোম্পানী আছে, এই ব্ৰেণ্ডেড কোম্পানীয়ে নিজৰ প্ৰডাক্ট দিছে, কিন্তু তেওঁলোকে 4,500 কোটি টকাৰ এটা অংশহে মাথো গোটেই কভাৰ কৰিব পৰা নাই। এই কভাৰবিলাক কোনে কৰি আছে? 4,500 কোটি টকাটো কোনে কভাৰ কৰি আছে? অকল ব্ৰেণ্ডেড কোম্পানীবিলাকেও কভাৰ কৰি থকা নাই, আমাৰ দৰে লোকেল আগৰবাতিবিলাকেও কভাৰ কৰি আছে। বেছি সংখ্যা আমাৰ লোকেল আগৰবাতিৰে গম পায়নে? কিন্তু লোকেল আগৰবাতিয়ে সেইটো কাম কৰিছে কেনেকৈ? যোনে ইয়াৰ কোৱালিটি দিব পাৰিছে তেওঁলোকৰ মাৰ্কেট চলি আছে। যোনে কোৱালিটি দিব পৰা নাই, কেইদিনমান পিছত তেওঁলোকৰ বন্ধ হৈ গৈছে। সেইটোৱে মই ক'লোৱে যে এইটো মটিভেশ্যনেল ভিডিঅ' হয়। এইটো যাতে আপোনাক কিছুমানে ভাবি আছে মই এনে কথা কৈ থাকে, 60,000 1 লাখ টকাৰ কথা কৈ থাকে, কিন্তু ইনকাম আমাৰ একদম জিৰ' হৈ আছে। জিৰ' হৈ থাকিবই।
প্ৰথমেতো আপোনালোকে প্ৰথমতে আপোনালোকে ইমান টকা ইনকাম কৰিব নোৱাৰে, সময় লাগিব, মাহ লাগিব। তাৰপিছত আপোনালোকে সেইটো পৰ্যায় পাব। সেইটো পৰ্যায় পালেও নহ'ব। সেইটো পৰ্যায় পোৱাৰ পিছত আপোনালোকে নিজৰ কোৱালিটি সদায় মেইনটেইন কৰি যাব লাগিব, একদম একজেক্ট ৰাখিব লাগিব। একদিনো কম বাঢ়া দুটা কৰিব নোৱাৰে। মোৰ ক্ষেত্ৰত মই গম পাইছোঁনে, সেইটো বস্তু মেইনটেইন কৰিব লাগিব, কোৱালিটিটো দিবই লাগিব। এইবিলাক কথা আহি পৰে। এইবিলাক যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 1 লাখ নহয় কোটি টকাৰ মালিক হ'ব। মই ক'লোঁ 4,500 কোটি টকাৰ মাৰ্কেট হয় এইখন। 4,500 কোটি টকাৰ মাৰ্কেট। আমাৰ লোকেল আগৰবাতিবিলাকেও সেই 4,500 কোটি টকাত অংশীদাৰ হৈ আছে, গম পালে? সেইকাৰণে কৈছোঁ অলপ নিজৰ বস্তুবিলাকত কোৱালিটি আনিব চাওক। কোৱালিটি হয়তো ক'ৰবাত শিকক, নহ'লে ভালকৈ ইয়াৰে বিষয়ে একদম ডিপ এনালাইচিছ কৰক, তেতিয়াহে ধনী হ'ব পাৰিব, নাই নোৱাৰে। আৰু ফ্ৰেণ্ডছ, মই আৰু এটা কথা কওঁ, কিছুমান কথা মই ইউটিউবত কৈছোঁ আৰু কিছুমান কথা মই হয়তো আপোনালোকে যিখিনি মোৰ ইমান দিন বেপাৰ কৰি অভিজ্ঞতা হৈছে, যিখিনি জানো, চববিলাক কথা কোৱা নাই। তাৰ কাৰণে মই ভাবিছোঁ যে আপোনালোকে সেই পইচা মোক দিব, কিছুমান কথাৰ কাৰণে পইচা দিব। কাৰণ মোৰ অলপমান টকা আপোনালোকক খাদিছোঁ, কিন্তু আপোনালোকে সাদাৰ বিনিময়ত তাৰে মই ভেলু দিম আপোনালোকক। মই যিখিনি কথা ক'ম, অকল ইউটিউবতে নহয়, আপোনালোকক পাৰ্চনেলিও ক'ম, সেইখিনিৰ মই ভেলু দিম আপোনালোকক। যিখিনি মই শিকিছোঁ, বুজিছোঁ, আৰু আপোনালোকৰ সেইখিনি পইচাৰ কাৰণে যদি আপোনালোকে হাজাৰ লাখ টকা ইনকাম কৰিব পাৰে মাহত নহ'লে বছৰত, যি নহওক, একেদিনাইতো নহয়, সেইখিনি বস্তু আপোনালোকে পে' কৰিব নিশ্চয়। যেতিয়া বস্তুবিলাকৰ ভেলু তেতিয়াহে থাকে যেতিয়া আপোনালোকে পইচা দিয়ে। চাবচোন, পইচা দিয়া বস্তুবিলাকৰ ভেলু সদায় বেছি। ফ্ৰীতে যিমান যি নকওক এনে কৰি থকা বুলি ভাবে। সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকে যদি কিছুমান কথা কাৰণে মই আপোনালোকৰ তাৰপৰা পইচা ল'ম আৰু হয়তো আপোনালোকে দিব, কাৰণ সেইটো মোক অলপ হেল্প কৰাৰ দৰে হ'ব। আৰু আপোনালোকৰো সেই পইচাৰ কাৰণে আপোনালোকৰো হেল্প হ'ব। আৰু কিন্তু মই আৰু এটা কথা কওঁ, এই পইচাটো মই ওৱান টাইমে ল'ম, লাইফ টাইমৰ কাৰণে হ'ব। লাইফ টাইম মোক তাৰপৰা আপোনালোকে হেল্প পাব। আপোনালোকে য'তে নাথাকক, ফোন কৰি হওক, ভিডিঅ' কৰি হওক, যেনেকৈ নহয় মোক তাৰপৰা ইনফৰ্মেশ্যন পাব। কিন্তু সেইটো পইচা মই একবাৰে ল'ম, হয়তো আপোনালোকেও দিব। এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।